নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে গমেই পাইছে যিখন আপোনাৰ দিছপুৰ আমাৰ পুৰণীয়া সেতু নিৰ্মাণ হৈ আছিল সেইখন আপোনাৰ সম্পূৰ্ণ হৈ উঠিলে আৰু আজি 4 নৱেম্বৰৰ দিনাখন আপোনাৰ উদ্বোধন কৰিলে এইখন। গতিকে আপোনালোক সকলোকে অলপমান দেখুৱাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোৰ দ্বাৰা। সকলোৱে চাব ভিডিঅ'টো আৰু স্কিপ নকৰিব, চাব। যিখিনি পাৰোঁ মই আপোনালোকক মানে দেখুৱাবলৈ চেষ্টা কৰিম। বাছ এইখিনি, সকলোৱে ভালে থাকিব।